প্ৰত্যেক ৩০ জন মানুহৰ ভিতৰত এজনৰ জিভাখন এনেকুৱা হ'ব পাৰে। দেখিবলৈ এখন মানচিত্ৰৰ দৰে হোৱাৰ বাবে ইয়াক জিঅ'গ্ৰাফিক টাং বুলি কোৱা হয়। কি কাৰণে এনে হয় আজিলৈ সঠিকভাৱে জানিব পৰা হোৱা নাই। এই জিঅ'গ্ৰাফিক টাং কোনো লুকাই থকা ডাঙৰ বেমাৰৰ লক্ষণ নহয় বা ইয়াৰ পৰা কোনো অপকাৰ নহয়। কিন্তু কেতিয়াবা গৰম খাদ্য, জলকীয়া, নেমু, নিমখ আদি খালে বা দাঁত ঘঁহিবলৈ ব্যৱহাৰ কৰা টুথপেষ্ট ব্যৱহাৰ কৰিলে বিষ তথা জ্বলা-পোৰা আৰু কেতিয়াবা সামান্য তেজো ওলাব পাৰে। আপোনাৰ যদি জিঅ'গ্ৰাফিক টাং হৈ আছে তেনেহ'লে ওপৰত উল্লেখ কৰি অহা খাদ্যবোৰ এৰাই চলিব। আৰু অত্যাধিক বিষ হ'লে আইবুপ্ৰফেন টেবলেট, শিশুসকলৰ ক্ষেত্ৰত আইবুপ্ৰফেন চিৰাপ আৰু জিংক টেবলেট, শিশুসকলৰ ক্ষেত্ৰত জিংক চিৰাপ ব্যৱহাৰ কৰিব পাৰে। কোনো চিকিৎসকে জিভাত লগোৱা এণ্টিছেপ্টিক আৰু বিষ কমোৱা জেল, যিটো জাইটি জেল নামেৰে বজাৰত পোৱা যায়, আৰু বি কমপ্লেক্স ভিটামিন বা মাল্টিভিটামিনো ব্যৱহাৰ কৰা দেখা যায়। অৱশ্যে এই ঔষধসমূহ খোৱাৰ আগতে বয়স অনুসৰি কি পৰিমাণত খুৱাব লাগিব সেই বিষয়ে ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্টৰ পৰা জানি লওক। ধন্যবাদ।